তোমালোকৰ যদি বেষ্ট উইচেছ থাকে মোৰ লগত আৰু তোমালোকক মই বিউটিফুল উপহাৰ দি থাকিম। ৰঘুপতি ইজ গোইং টু ৰক। নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্তত দিবলৈ লৈছোঁ এটা ভাল খবৰ, কাৰণ ৰবি শৰ্মাৰ এখন একশ্যন চিনেমা আহি আছে, যিখনৰ নাম হৈছে ৰঘুপতি। এই চিনেমাখন উন্নতমানৰ কাৰিকৰী কৌশলেৰে তেওঁলোকে প্ৰস্তুত কৰিছে। আৰু এই চিনেমাখনৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে ৰবি শৰ্মাই কি কয়, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি লওক। গতিকে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছসকল, ৰঘুপতি চিনেমাখন পৰিচালনা কৰিছে সুব্ৰত কাকতি, অভিনেত্ৰী অমৃতা গগৈ আছে আৰু অৰুণ নাথ আছে। আৰু এই চিনেমাখন যি ষ্টৰি লিখিছে তেওঁ ৰবি শৰ্মাই নিজেই লিখিছে। আৰু এই চিনেমাখনৰ মিউজিক কৰিছে প্ৰণয় আৰ্চাদ। গতিকে এই চিনেমাখন ফুল একশ্যন আৰু কমেডি ৰোমাঞ্চ সম্পূৰ্ণভাৱে ফুল পেকেজ ধামাকা বুলি ক'ব লাগিব। এই চিনেমাখনত সম্পূৰ্ণভাৱে পাব। গতিকে ৰবি শৰ্মাই এই বিষয়ে কি কয় জানো আহক। ৰঘুপতি প্লানিং চলি আছে আমাৰ। ৰঘুপতিৰ কাৰণে এতিয়া মই ৱেইট পুট অন কৰি আছোঁ আৰু আকৌ কেইদিনমান পিছত শ্বুটিঙৰ মাজত শ্বেয়াৰ কৰিম। ৰঘুপতি মোৰ কেৰেক্টাৰটো দুটা ডিমেনশ্যন আছে, দুটা নহয় একচুৱেলি তিনিটা ডিমেনশ্যন। তোমালোকে বিৰাট ভাল পাবা চাই পেলাই। আৰু গোটেই ষ্টাইলটো আমি যিটো কৰিছোঁ, আমাৰ গোটেই টিমটো এণ্টায়াৰ য়াং টিম এটা, চবেই মোৰ বাহিৰে চব য়াং। সৰু সৰু ল'ৰা, তেওঁলোক খুব ইণ্টাৰেষ্ট লৈ কাম আমি আগবাঢ়িছোঁ। আৰু স্ক্ৰিপ্টৰ কাম এতিয়াও চলি আছে। অলপ পিছত মই আকৌ স্ক্ৰিপ্টত বহিম। তাৰপৰা আমাৰ স্ক্ৰিপ্টৰ কাম চলি আছে। স্ক্ৰিপ্ট বঢ়িয়া হ'ব, স্ক্ৰিপ্ট ভাল হৈছে ইনফেক্ট। আৰু এই স্ক্ৰিপ্টখনত তোমালোকে নতুন বহুত বস্তু দেখা পাবা। থেংক ইউ শুভেচ্ছা দিয়াৰ বাবে। তোমালোকৰ শুভেচ্ছাবোৰ মোক লাগিব, কাৰণ আমাৰ কামবোৰ দেখিবলৈ সহজ হ'লেও বৰ টান কাম। যেতিয়া কাম কৰি ভাগৰি যাওঁ, তোমালোকৰ এই উইচেছবিলাকে মোক আকৌ শক্তি দিয়ে কাম কৰিবলৈ বঢ়িয়াকৈ। থেংক ইউ মেম। গতিকে ৰঘুপতি যিখন চিনেমা, এই চিনেমাখনত মানে বিভিন্ন ধৰণৰ টেষ্ট পাবা। ইয়াত কমিক ৰিলিফ আছে। আৰু প্ৰথমবাৰৰ বাবে মই ভাবোঁ যে ৰঘুপতিত আমি ছ'চিয়েল কজ কিছুমান দেখুৱাম, যিবিলাক কজেছ আমাৰ চিনেমাবিলাকক সাধাৰণতে হাইলাইট নকৰে। চ' আমি তেনেকুৱা ধৰণৰ কজেছ দেখুৱাম। যেনে ইট উইল বি এ কেম্পেইন এগেইনষ্ট ৰেপ, ইট উইল বি এ কেম্পেইন এগেইনষ্ট উইমেন ট্ৰাফিকিং, প্লাছ হোৱাট শুড বি দ্য ৰোল অফ দ্য ছ'চাইটিখনৰ ৰোল কি হ'ব লাগে। গতিকে এই গোটেই বস্তুবিলাক হাইলাইট কৰি পেলাই আমি লিখিম। এইবিলাক ছ'চিয়েল মেছেজেছ লৈ আমি ৰঘুপতি মানুহৰ মাজলৈ লৈ ফ্ৰেণ্ডছসকল, ৰঘুপতি চিনেমাখনত আপোনালোকে যথেষ্টখিনি উন্নতমানৰ কাৰিকৰী কৌশল দেখিবলৈ পাব। আৰু এই চিনেমাখন একশ্যনৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দিয়া হৈছে। গতিকে এই চিনেমাখন প্ৰস্তুত কৰিবৰ কাৰণে একশ্যনৰ ক্ষেত্ৰত তেওঁলোকে একশ্যন ডাইৰেক্টৰ মুম্বাইৰ পৰা আনিব। আৰু এই চিনেমাখন আপোনালোকে সম্পূৰ্ণভাৱে কেতিয়াও বৰিং ফিল নকৰে, কাৰণ একশ্যনৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দিয়া হৈছে। গতিকে ৰবি শৰ্মাই এই চিনেমাখনৰ বিষয়ে একশ্যনৰ ক্ষেত্ৰত তেওঁ কি মন্তব্য আগবঢ়ায়, গতিকে জানো আহক। আৰু প্লাছ মোৰ পৰা তোমালোকে যিটো বস্তু ভাল পোৱা, মোৰ পৰা যিটো জেনৰ ছবি একশ্যন, এইবাৰ এইখন ফুল একশ্যন ছবি হ'ব। অলপ বেলেগ ধৰণৰ হ'ব কাৰবাৰটো। একশ্যনৰ কাম কৰিবলৈ আমি মুম্বাইৰ পৰা বেলেগকৈ ডিৰেক্টৰ্ছ আনিম, একশ্যন ডিৰেক্টৰ্ছ। তেওঁলোকে কৰিব কাম। আৰু আমি ইয়াতে বৰ সুন্দৰকৈ মৰম লগা এখন স্ক্ৰিপ্ট ৰেডি কৰিছোঁ, য'ত বিভিন্ন ধৰণৰ ইম'শ্যন চেণ্টিমেণ্টছ জড়িত হৈ থাকিব। যিবিলাক বস্তু আমি হাইলাইট কৰিম, যেনে বাপেক আৰু জীয়েকৰ ৰিলেশ্যনশ্বিপটো হাইলাইট কৰিম। আমি হাইলাইট কৰিম এজনী আদৰ্শৱান ছোৱালীৰ কেনেকুৱা আচৰণ হ'ব লাগে, বা প্ৰেমটো বৰ বেলেগ ধৰণৰ এটা ছেক্ৰেট ধৰণৰ এটা ভালপোৱা দেখুওৱা হ'ব। গতিকে মই ভাবোঁ অসমৰ দৰ্শকে এইখন লৈ ল'ব। কেৱল মোৰ সকলোকে এটাই অনুৰোধ যে আমি সদায় ভাবি থাকোঁ, আমি সদায় ৰৈ থাকোঁ যে ছবিখনৰ ভিৰ কমক, তাৰপিছত আমি যাম চাবলৈ, বা অলপমান আৰু কিছুদিন চলি লওক। কিন্তু এই কনচেপ্টটোৰ কাৰণে কি হৈছে, আমাৰ অসমীয়া ছবিৰ বহুত ধৰণৰ লোকচান হৈছে। যেনে আমি সকলো ৰৈ থাকোঁ, চিনেমাখন আমি দেৰিকৈ চাম, কিন্তু তেতিয়া মাজত গেপ এটা হৈ যায়, তাত ভিৰটো কমি যায়। ৰঘুপতি একশ্যন পাৰ্টটো তোমালোকে কমপ্লিটলি ডিফাৰেণ্ট পাবা, লোকেশ্যনছ কমপ্লিটলি ডিফাৰেণ্ট পাবা। কাষ্টিংটো তোমালোকে বেলেগ ধৰণৰ পাবা। এইবাৰ কাষ্টিঙত নপুৰণি শিল্পী, সুন্দৰ সমাগম হ'ব এইখন ছবি। অৰুণ দা থাকিব এটা বিশেষ কেৰেক্টাৰ। অৰুণ দা মোৰ ফেভৰেট এক্টাৰ। অৰুণ দা থাকিব এটা কেৰেক্টাৰ। অৰুণ দাৰ কেৰেক্টাৰটোৰ নাম কৈ দিম, এবল মেকফাৰ্লান এজন হিটমেন। গতিকে অৰুণ দাই এনেকুৱা চৰিত্ৰ আগতে কৰা নাই। মই ভাবোঁ এইবাৰ মানুহে নতুন ৰূপত দেখা পাব অৰুণ দাক। আৰু প্ৰায়ভাগ কেৰেক্টাৰে অলমষ্ট অৰুণ দাৰ। আৰু বহুত সুন্দৰ ধুনীয়া ভাল এক্টৰ্ছ থাকিব ইয়াতে। আমি ছবিখন কোনো ধৰণৰ ইণ্টেলেকচুৱেল কথা নাভাবি আমি বঢ়িয়াকৈ, মানে কি, এতিয়া ছবি কৰিম বঢ়িয়াকৈ ঘৰত গৈ। তোমালোকৰ যদি বেষ্ট উইচেছ থাকে মোৰ লগত, আৰু তোমালোকক মই বিউটিফুল উপহাৰ দি থাকিম, ধুনীয়া উপহাৰ।